এয়া চাওক ৰাজীৱ লাইফ ষ্টাইলৰ আপোনালোকে নতুন পোৱা ভিডিঅ'বিলাক আজি আকৌ দেখুৱাব লৈছোঁ আপোনালোকৰ বিল্ডিঙৰ ওপৰত হোৱা এই দলংখন নিৰ্মাণ কাম চলি আছে। বৰ্তমান ইমানখিনি আগবাঢ়িছেগৈ আপোনালোকক দেখুৱাইছোঁ। এইবিলাক হৈ আছে কাম। চব কেনেকুৱা লাগিছে। আপোনালোকে মোৰ চেনেলৰ যিবিলাক নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই ল'ব, কাৰণ আপোনালোকে মোৰ পোৱা ভিডিঅ'বিলাক আপোনালোকে যাতে সোনকালে পায়। এয়া চাওক আপোনালোকক দেখাই আছোঁ। একদম মানে কি ক'ম, আপোনালোকৰ আচৰিত ধৰণৰ দলং। নদী শুকুৱাই মানে এতিয়া এই দলং সৃষ্টি কৰি লৈছে, ইটোৰ পৰা ইটো খুটা লৈ যাবলৈ। এইবিলাক খুটা হৈ আছে। এইটো অৱশ্যে অলপ আছে বাকী, কামটো চলি আছে আৰু বাকী পিনে ঢালাই দি আছে। চব আপোনাৰ লোহাৰ যিটো কয় ৰড, ইমান ডাঙৰ আমি আচৰিত মানে এইবিলাক কাম চলি আছে। অনাগত দিনত আৰু কিমান আগবাঢ়ে আৰু বাৰিষা কাললৈকে নিশ্চয় আপোনাৰ শেষ হোৱাৰ পাছতো আপোনাক দেখাম বাৰু কেনেকুৱা ধৰণৰ। এয়া আমি এতিয়া দেখিব, এতিয়া দলং একদম পানীৰ ওচৰত পাহাৰ। এইবিলাক পৰ্যন্ত এইটো গাঁত খনা বালিৰ বকেট।